জুবিন দা আমাৰ মাজত নাথাকা আজি প্ৰায় 1 মাহ হ'ল। কিন্তু তথাপিতো এই কথাষাৰ মানি লোৱাটো এতিয়াও কঠিন হৈ আছে। গতিকে সৰু এটা ভিডিঅ' ট্ৰিবিউট হিচাপে মই প্ৰত্যেক চেনেলত থকা ভিডিঅ'ৰ আগত দিওঁ। নমস্কাৰ সকলোকে। আজি আপোনালোকক মই দেখাবলৈ বিচাৰিছোঁ ৰাধেশ্যাম টেম্পল। এইটো আছে গুৱাহাটীৰ খাৰগুলি ব্ৰহ্মপুত্ৰৰ ঠিক পাৰতে। নামটো ভক্তি কুটীৰ। আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে অলৰেডি ছ'চিয়েল মিডিয়াত পাইছেই। গতিকে এটা সুন্দৰ ভিডিঅ' আপোনালোকক দিবলৈ মই চেষ্টা কৰিছোঁ। এইটো একচুৱেলি পাৰ্চনেল ঘৰ আছিলে। হয়, এজন ব্যক্তিৰ পাৰ্চনেল ঘৰ। এই যে মানুহজন দেখা পাইছে মাইক লৈ থিয় হৈ আছে, হয় তেওঁৰে এজন এইটো পাৰ্চনেল ঘৰ আছিলে। কিন্তু তেওঁ কৃষ্ণ বৈষ্ণৱ ধৰ্মৰ ইমানে ডিভটি হৈ গ'ল যে তেওঁ এই নিজৰ ঘৰখনে মন্দিৰলৈ কনভাৰ্ট কৰি দিলে। ইয়াতে তেওঁ ৰাতিপুৱা প্ৰবচনো দিয়ে বৈষ্ণৱ ধৰ্মৰ বিষয়ে, কৃষ্ণৰ বিষয়ে। আমি যে মানে কেনেকে জীৱিকা অৰ্জন কৰিব লাগে, আমাৰ জীৱনটোৰ বিষয়ে সেই তেনেকে মানে কৰে। আৰু মানুহবিলাকো যেতিয়া ৰাতিপুৱা যায় খুব ধুনীয়া এটা সময় স্পেণ্ড কৰে। তাৰ আগতে মই এটা কৈ দিওঁ, মই প্ৰায় ভিডিঅ'বিলাকত আপোনালোকে মন কৰিছে মানে মই ফুটেজবিলাকে দিওঁ, কোনো এডিটিং বা কোনো বেকগ্ৰাউণ্ডত মিউজিক দি নকৰোঁ। কাৰণ কিছুমান জেগাত মানে কি হয়, আমি দেখোঁ ইউটিউবত দেখি খুব ভাল লাগে, আমি জেগাটোলৈ যাওঁ, কিন্তু যোৱাৰ পিছত গম পাওঁ যে জেগাটোতো ইমান ধুনীয়া নাছিলে। কাৰণ আপোনালোকৰ সময়খিনি খুব মূল্যৱান দিয়কচোন। তো গতিকে মই এইটো কেতিয়াও নিবিচাৰোঁ যে মোৰ ভিডিঅ'খিনি চাই পেলাই আপোনালোকে জেগাটোলৈ যায় এইটো ফিল কৰে যে আমি ইয়ালৈ মানে নাহিলেও ভাল আছে চাগে, ইমানো খাছ জেগা নাই, তেনেকুৱা ধৰণৰ ভাবে। মই এইটো অকল মন্দিৰৰ ভিডিঅ' বুলি কোৱা নাই, ইনো ভিডিঅ'বিলাক মই নৰ্মেল কেমেৰাৰে শ্বুট কৰোঁ, কোনো ড্ৰোন শ্বট নাই। আৰু কেইবাটাও ভিডিঅ' যেতিয়া মই বনাওঁ গোটেইকেইটা খালি মাৰ্চ কৰি দিওঁ, কোনো এডিটিং নকৰোঁ। ফুটেজ যাতে আপোনালোকে মানে এটা ৰিয়েল ফিলটো কৰে মানে। কাৰণ কোনো মডিফিকেশ্যন বা কোনো মানে এডিট চেডিট কৰিলে কালাৰ চালাৰ চেঞ্জ কৰা তেনেকুৱা একো নাই। আপোনালোকে যদি এই জেগালৈ যায়ো একদম মোৰ ভিডিঅ'টোত যেনেকৈ দেখা পাইছে ছেইম টু ছেইম তেনেকুৱাই এটা ফিল পাব। যি হওক বাৰু, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন ভিডিঅ' মই আৰু এনেকুৱা দি থাকিম। কিছুমান জেগাৰ ভিডিঅ' হয়তো আপোনালোকে আগতেও দেখা পাইছে, কিন্তুকে মই মানে এটা জাষ্ট ৰিয়েল ফুটেজ, ফুটেজ আপোনালোকক দিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'বিলাক কিছুমান ভালো হৈ যায়, কিছুমান বেয়াও হৈ যাওক, কিন্তু মই যিয়ে বনাম খুব অন্তৰৰ পৰাই বনাওঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। এইখন আমাৰ বিশাল ব্ৰহ্মপুত্ৰ। তাৰ পাৰে পাৰে এই ৰাস্তাৰে গৈ থাকিলে খাৰগুলি ছাইডে, তাতে আপোনাৰ এই স্থিত ভক্তি কুটীৰ। ৰাস্তাৰ ওপৰতে, ওলাবলৈ বেছি টান নহয়, লোকেশ্যনতো পোৱা যায়। সন্মুখতে ডন বস্কোখনো আছে আৰু ৰাস্তাৰ ওপৰত পাৰ্কিঙৰো আছে সুবিধা। প্ৰায়ে ফটোবিলাক দিয়ে আপোনাৰ ছ'চিয়েল মিডিয়াত দেখিছে চাগে, কিন্তু ইয়াতেনো আপোনাৰ পূজা কেতিয়া হয়, প্ৰসাদ কেতিয়া বিলায়, কেতিয়া খোলে, কেতিয়া বন্ধ হয়, সকলো ডিটেইলছখিনি দিবলৈ চেষ্টা কৰিম। চেণ্ডেল বাহিৰত ৰাখি বেচিন চেচিন আছে ধুনীয়াকৈ হাত চাত ধুই সোমাবলৈ, দেখিছেনে? এইটো খুব ধুনীয়া এটা নিজৰ ঘৰ আছিলে, কিন্তু তেওঁ দান কৰিলে। আৰু একদম ব্ৰহ্মপুত্ৰ পাৰতে বিৰাট ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ, কোনো হাই হুলস্থুল নাই, কোনো গাড়ীৰ মাতবোল নাই।
नित्यानंद प्रेमानंद जय আমি ৰাতিপুৱাই গৈছিলোঁ, কিন্তু মোৰ মনে কয় যে আপোনালোকে যদি ৰাতিপুৱা যায় খুব ভাল পৰিৱেশ এটা পাব। এয়া ৰাধা কৃষ্ণ সকলোৱে ফটো লৈ আছে, চাকি বন্তি জ্বলোৱাও তাতে ব্যৱস্থা আছে। সৰু সৰু অকণমানি চাকিবোৰ তেওঁলোকে শলিতাৰে তৈয়াৰ কৰিয়ে ৰাখে, আপুনি কেৱল জ্বলাবহে লাগে। দেখিছেনে পৰিৱেশটো? ৰিচেণ্টলি বহুত ফেমাছ হৈ পৰিছে আৰু ওৱান অফ দ্য টুৰিষ্ট প্লেচেছ হৈ পৰিছে। ইয়াতে টাইমিংখিনি দিয়া আছে গোটেইখিনি। আৰু তললৈ গ'লে সেই মানুহজনৰ যিহেতু নিজৰ ঘৰ আছিলে, চুইমিং পুল, তাৰ ছাইডতে গ্ৰীনেৰী গাৰ্ডেন আৰু কাৰ্পেট গ্ৰাছৰ গাৰ্ডেন। এইখিনিৰ পৰা তললৈ 10টা বজাৰ পাছতহে যাব দিয়ে কোনোবাই যদি ফটো উঠিব খোজে। আমি যিহেতু ৰাতিপুৱা আছিলোঁ সেইকাৰণে আমি তললৈ যাব নিদিলে, আৰু যিহেতু আমি মন্দিৰটোৱে দৰ্শন কৰিম বুলি ভাবিছিলোঁ, গতিকে তললৈ ইমান নগ'লোঁ বাৰু। দেখিছেনে ব্ৰহ্মপুত্ৰৰ পাৰতে খুব ধুনীয়া মন্দিৰটো। আপোনালোকৰ সময় সুবিধা মিলিলে এই জেগালৈ কিন্তু নিশ্চয় যাব। মন মাইণ্ড গোটেই একদম ফ্ৰেছ হৈ আহে। দেখিছেনে ব্ৰহ্মপুত্ৰৰ পাৰতে খুব ধুনীয়া এটা পৰিৱেশ, লগতে ৰাধা কৃষ্ণ মন্দিৰ। আপোনালোকে নিশ্চয় যাব কিন্তু। প্ৰসাদ দিয়া আৰু আৰতি ভোগ দিয়া গোটেইখিনি সময় মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ পূজা আৰতি হয়। আপোনালোকৰ সময় সুবিধা পালে এই জেগালৈ নিশ্চয় যাব। ওলাবলৈ একো টান নহয়, ৰাস্তা পাৰে পাৰে গৈ থাকিলে হ'ল। খাৰগুলি গুগল মেপতো লোকেশ্যনতো পাব। ভিডিঅ'টো যদি ভাল লাগিলে কমেণ্টত জনাব। বাকী জুবিন দাক আমাৰ মাজত জীয়াই ৰাখিবলৈ তেওঁৰ গীতসমূহ যাতে বাজি থাকে, আমাৰ নৱপ্ৰজন্মই যাতে তেওঁৰ গীতবোৰ শুনে, তেওঁ যাতে আমাৰ মাজত এনেকেই চিৰকাল জীয়াই থাকে। বাকী আপোনালোক সুস্থ থাকিব, নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। আকৌ ভিডিঅ'ত লগ পাম। ধন্যবাদ।